এটা কাৰ্যসূচী আছিলে তাতে হ'ল নৰ্থ ইষ্টৰ 7 টাইমছ বাটাৰফ্লাই মিট হৈছে য'ত নেকি ভাৰতৰ মানে বহুত ষ্টেটৰ পৰা মেক্সিমাম ষ্টেটৰ পৰাই আমাৰ ইয়াত পাৰ্টিচিপেণ্ট হিচাপে আহিছে ৰিচাৰ্চ কৰিবলৈ ৰিচাৰ্চ স্কলাৰ আহিছে ষ্টুডেণ্ট আহিছে তেওঁলোকে ষ্টাডি কৰিব আমাৰ নৰ্থ ইষ্টৰে আপোনাৰ কমপ্লিট বিটিআৰৰ ভিতৰত 300তকৈ বেছি প্ৰজাতিৰ বাটাৰফ্লাই আছে সেইবোৰ ৰিচাৰ্চ কৰিবলৈ আহিছে আৰু তাৰে এটা প্ৰগ্ৰাম আছিলে দ্বিতীয় প্ৰগ্ৰামটো হ'ল আমাৰ ৰায়মনা নেশ্যনেল পাৰ্ক যি পাৰ্কৰ বয়স এতিয়া 2 বছৰ ৰানিং হৈ আছে তাৰে অপেনিং আজি আমি কৰিছোঁ আজিৰ পৰা আমাৰ ষ্টাৰ্টিং হ'ব গতিকে সেইবোৰ প্ৰগ্ৰাম লৈ পেলাই আমি ভাবি আছোঁ হাতী ওলাবই তোমালোকে তুমি নিজে জানে ছাৰ আপোনাৰ 2003 চনত দ্বিতীয় বড়ো একৰ্ড হৈছিলে তাৰ পাছৰ পৰাই আমাৰ বড়োলেণ্ড অঞ্চলত কি ধৰণৰ ইনভাইৰনমেণ্ট আছিলে আমাৰ জাতীয় সম্পদ নোহোৱা হৈ গৈছিলে আমাৰ কি কয় মানুহ হিচাপে জীয়াই থকাটো আমাৰ ভয় লগা হৈ পৰিছিলে বন ধ্বংস কৰিছিলে জীৱ জন্তু ধ্বংস কৰিছিলে যাৰ ফলত মানে যিমানখিনি বাচি আছে এতিয়ালৈকে সেইবোৰ থাকিবলৈ নোহোৱা হৈ গৈছে কিন্তু আমি এতিয়া শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ অহাকালি আমাৰ ইণ্টাৰনেশ্যনেল কি কয় ফুটবল মেটচ এটা আছে হয় ISPL ফুটবল মেটচ এটা আছে এইটো নৰ্থ ইষ্টৰ 10টা হেৰিবিলাক কি কয় কাউন্সিলক লৈ পেলাই আমি সেইটো পতা হৈছে আমাৰ কাউন্সিলে ইয়াৰ দ্বাৰাই দেখিবলৈ পাইছে 17 বছৰ যি BPF ৰাজত্বকাল সেই ৰাজত্বকালত মদ ভাং জুৱা মেলা সেইবোৰৰ বাহিৰে বিশেষ তেওঁলোকে কৰিব পৰা নাছিল যিটো আমাৰ সমাজৰ নতুন প্ৰজন্মক একেবাৰে শেষ কৰি পেলাইছিল আজি কিন্তু সেইটো চেঞ্জ কৰি পেলাই আমি নতুন এটা সংস্কৃতি সৃষ্টি কৰিছোঁ যিটোৰ দ্বাৰা আমি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ উন্নতিৰ জখলাত যাবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে হাতে হাত ধৰিবলৈ আৰু সেইবোৰ কথা লৈ পেলাই খুব আৱেগিকভাৱে আমাৰ বড়োলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে আগবাঢ়ি অহাটো আমাৰ কাৰণে এটা ভাল লক্ষণ আৰু ইণ্টাৰনেশ্যনেলি নেশ্যনেলি যিমানখিনি টুৰিষ্টসকল আছে বড়ো যি 17 বছৰৰ কালচাৰ চুৰ কৰাৰ কালচাৰ কিছুমান ব্যক্তিৰ মদ ভাং খোৱাৰ কালচাৰ কিছুমান ব্যক্তিৰ আপোনাৰ মানে মেলা খেলা জুৱা খেলা যে এই কালচাৰটো ইমান ফটককৈ আমি শেষ কৰিব পাৰিব এইটো সম্ভৱ নহয় তথাপিও 80-90% য'ত নেকি মিনিমাইজ হৈ গৈছে একেবাৰে নিৰ্মূল কৰাটোতো অসম্ভৱ গতিকে সেইবোৰ নিৰ্মূল কৰিবলৈ আপোনালোকেও সাংবাদিকসকলে আগবাঢ়ি আহিব লাগিব আপোনালোকৰ মানে মিডিয়াৰ থ্ৰুদি আমি সেইবোৰ ৰাইজক সজাগ আনিব লাগিব উদ্যোগনি আনিব লাগিব সকলোৰে দায়িত্ব আছে আৰু এই দায়িত্ব সকলোৱে বহন কৰিব লাগিব পাৰ হৈছেহে চেষ্টা কৰিছোঁ আৰু চেষ্টাৰ ফলটো আমি পাই আছোঁ 11 তাৰিখে আমাৰ ইংলেণ্ডৰ পৰা 16জন টুৰিষ্ট আহিব যেটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা 11 নৱেম্বৰত ঠিক আছে থেংক ইউ